আমাৰ ঘৰ এইটোৱে ইয়াৰ পৰাই মই প্ৰতিমা বনাবলৈ এতিয়া হেৰি হলো তাৰপাছত মই দোকান ঘৰলৈ ললো। মানুহে কয় যে চাহ জনগোষ্ঠীয় লোকসকলৰ আচলতে কাম নাই, সেইসকলক কোনো আচলতে প্ৰতিভাই নাথাকে, কিন্তু সময়ে সময়ে আচলতে তেওঁলোকে প্ৰমাণ কৰি দেখুৱায় যে তেওঁলোকৰ আচলতে কিছুমান প্ৰতিভা আছে। আজি মোৰ লগত এজন আপোনাৰ যুৱক আছে, এইজন এজন আপোনাৰ মৃৎশিল্পী হয়। তুমি অকণ আগলৈ গুচি আহা। তোমাৰ নামটো কি? সঞ্জয় নায়ক। তোমাৰ ঘৰ ক'ত? বৰগাঁথনি চিয়ামেলৰ ওচৰত উৰিয়া লাইন। উৰিয়া লাইন পৰে এইটো। মানে তুমি কি কৰা? মই প্ৰতিমা বনাই থাকো। মানে প্ৰতিমা বনাও সময়ত। তুমি এতিয়া মানে এভাগ কি প্ৰতিমা বনাই আছা? এইভাগ কালি বনাই আছা। তুমি অকণ ওচৰলৈ আহিবা। হেৰি তুমি এনেকুৱা মানে তোমাৰ প্ৰতিমা বনোৱা মানে কিমান দিন হ'ল? এইটো মোৰ 18 বছৰ মানে হ'ব। 18 বছৰ হ'ল। তোমাৰ এই প্ৰতিমা ভাগ মানে প্ৰায় তোমাৰ মানে 18 বছৰ হ'ল, হয় নাই? তুমি প্ৰায় এক বছৰত কিমান ভাগ মানে তুমি মানে বনোৱা প্ৰতিমা বনোৱা? বছৰত বনাও 25-30টা মান। মানে 25-30টা মান বনাও। কিন্তু মানে আৰু অলপ মানে বনাব পাৰিলাহেঁতেন, কিন্তু তোমাৰ মানে ইমান মানে হেৰি নাই নহয় জানো, আৰ্থিক সাহায্য নাই। আৰু যদি কোনোবা আৰ্থিক সাহায্য দিব বিচাৰে তেতিয়া তুমি মানে ল'বানে? ল'ম, আহিলে ল'ম। আহিলে ল'বা। ল'ম। এতিয়া এনেই তোমাৰ মানে তোমাৰ প্ৰতিমা মানে কলৈ নিয়ে? মোৰ প্ৰতিমা দেৰগাঁৱৰ পৰা গৈছে। এইবাৰো আছে দেৰগাঁও সৰস্বতী গোসাঁনী। দেৰগাঁও এইটো হেৰি বুলি কয়, এই গেলাবিল পাৰ হৈ পেলাই আৰু ইফালে চুতুজান লৈ আৰু চঙি বাগান। মই দেখা দিওঁ মুখখন। তোমাৰ প্ৰায় এবছৰত কিমান টকা মানে ইনকাম হয় মানে এনেকে তোমাৰ মানে প্ৰতিমা বনাই? 50-60 হাজাৰ টকা হয়। মানে 50-60 হাজাৰ টকা হয়। তুমি কিমান পঢ়িলা? মই ক্লাছ 7 পৰা পঢ়িলো। মানে আৰু মানে তাৰপিছত নপঢ়িলা? মানে কেলে নপঢ়িলা? বাবা মানে অসুখ হ'ল। অলপ বাবা অসুখ হ'ল যে সেইকাৰণে আৰু পঢ়িবলৈ আৰু নোৱাৰিলো আৰু। মানে দৰিদ্ৰতাৰ কাৰণে মানে তুমি মানে পঢ়িব নোৱাৰিলা? তাৰপিছত তোমাৰ এইভাগ কাম আৰম্ভ কৰা মানে কিমান দিন হ'ল বুলি কৈছা তুমি? আৰম্ভ কৰা মই য'ত শিকিলো তাত 16 বছৰ থাকিলো তাত। 16 বছৰৰ পিছত আৰু ইফালে আহিলো। মানে তুমি মানে ক'ত শিকিছিলা? আমাৰ এই আগত এজনে বনাই হেৰি গুজৰ নাম হয়। গুজৰ পৰা প্ৰথম স্থানীয় তাৰ পৰা শিকা। এতিয়া তোমাৰ ঘৰত কোন কোন আছে? ঘৰত বাবা আছে, মা আছে আৰু ঘৈণীয়েক আছে। বিয়া পতা এইটো 3 বছৰ মান হ'ল। বিয়া পতা 3 বছৰ হ'ল। এতিয়া মানে প্ৰতিমা বনাই এনেকে তুমি মানে তোমাৰ মানে নিজৰ ঘৰখন মানে চলি আছে ন? চলি আছে। চাওক এভাগ এতিয়া প্ৰতিমা বৰ্তমান আপোনাৰ মানে বনাই আছে। এইভাগ প্ৰতিমা তুমি মানে কি বুলি কৈছিলা? কালি। মানে কালি হয়। কালি হয়। এতিয়া তোমাৰ এভাগ প্ৰতিমা মানে কেতিয়ালৈ উলিয়াব লাগে? এইটো শনিবাৰৰ পৰা ওলাই দিব লাগিব। এভাগ প্ৰতিমা বনাওঁতে তোমাৰ মানে কিমান টকা খৰচ হয়? এইটো 5,000 টকা মান খৰচা হ'ব। মানে 5,000 টকা মান খৰচ হয় ন? মানে তোমাৰ এভাগ প্ৰতিমা বনাওঁতে মানে তোমাক কেইদিন লাগে? লাগে এমাহ মান লাগে। এমাহ মান লাগে। আৰু চাওক এইটো আৰু অলপ কাম কৰিবলৈ বৰ্তমান মানে বাকী আছে। ৰং মাৰিব লাগিব। হৈ যাব। তুমি প্ৰায় এবছৰত প্ৰতিমা তুমি মানে কেইভাগ দিয়া? 30-35টা মান দিওঁ আৰু। 30-35টা মান দিয়া। আৰু যদি কোনোবাই সহায় কৰিব পাৰে তেতিয়া চাগে তুমি অলপ সেই বস্তুটো মানে অকণমান মানে হেৰি কৰিব পাৰিবা, দাঙিব পাৰিবা ন? আৰু ইয়াৰ চাওক আচলতে এই ঘৰখনৰ আচলতে তলতে আপোনাৰ এই মানে এইবিলাক কাম কৰে। আৰু বৰ্তমান মানে ঘৰখনৰ অৱস্থাটো চাওক আপোনালোকে, ইমান মানে ভাল নহয়। মানে কেতিয়াবা বৰষুণ আহিলে নষ্ট হৈ যোৱা মানে হেৰি থাকে ন? সেইকাৰণে ভাল ঘৰ এটা যদি মানে বনাব পৰা হয় অলপ মানে হেৰি হ'লহেঁতেন ভাল হ'ল। এতিয়া তুমি মানুহক কি ক'বা? তোমাক যদি কোনোবা যদি মানে হেল্প কৰিব বিচাৰে তেতিয়া তুমি মানে কি বুলি ক'বা মানুহক? ভাল বুলি ক'ব লাগিব। চাওক তোমাৰ নামটো কি বুলি কৈছিলা? মোৰ নাম সঞ্জয় নায়ক। এই সঞ্জয় নায়কক যদি কোনোবাই সহায় কৰিব বিচাৰে তেখেতৰ নম্বৰটো তলত মই দি দিম। তেখেতক আপোনালোকে আচলতে অলপ হ'লেও যদি আৰ্থিকভাৱে মানে আপোনালোকে হেল্প কৰে, তেওঁ মানে নিশ্চয় অকণমান
অকমান হলেও মানে হেৰি পাব সকাহ পাব নহয় জানো সকাহ পাব চ' আপোনালোকে মানে ভিডিঅ'টো চাব আৰু বহুত বেছি আপোনালোকে হেৰি কৰি দিব শ্বেয়াৰ কৰি দিব এই আমাৰ মাঘৰ বিহু টুচু বনা হৈছে এইবিলাক আৰু কেইটামান বনাব লাগিব এতিয়া 6 ভাগ বনাইছো আৰু এতিয়া 10টামান বনাব লাগিব তাৰপাছত মাঘৰ বিহু যোনদিনা আমাৰ এই আদিবাসীসকলক এই টুচু পৰব এটা হয় যে মাঘৰ বিহুত এইকেইটা প্ৰতিমা ল'ব মাঘৰ বিহুত আৰু তাৰপাছত ইয়াৰ পাছত আহি যাব সৰস্বতী এইবিলাক সৰস্বতী বনাই আছো সৰস্বতীৰ ভাগ এতিয়ালৈ 3 ভাগ বনা হৈছে আৰু বনাব লাগিব আৰু আমাৰ এই ভাগো সৰস্বতী এইবাৰ গছ হ'ব এইটো গছৰ মূঢ়াৰ ওপৰত বহা আছে সৰস্বতী আপোনাৰ গছৰ মূঢ়াৰ ওপৰত বনাইছে নেকি গছৰ মূঢ়াটো এইটো মূঢ়া হ'ব গছৰ ইয়াত বহা আমাৰ ঘৰ এইটোৱে ইয়াৰ পৰাই মই প্ৰতিমা বনাবলৈ এতিয়া হেৰি হলো আৰু তাৰপাছত মই দোকান ঘৰলৈ ললো আমাৰ ঘৰ এইটোৱে চৰকাৰৰ ফালৰ পৰা একো ঘৰ পোৱা নাই এতিয়া মানে ভোটৰ দি আছে বাবাহঁতেও আজিলৈকে কালি দিম আজি দিম কৰি আৰু নিদিয়ে ঘৰ চৰকাৰৰ ফালৰ পৰা মোৰ লগত বৰ্তমান আছে সেই প্ৰতিমা বনোৱা ল'ৰাটোৰ পিতৃ আপুনি মানে এই ক্ষেত্ৰত কি ক'ব আপোনাৰ ল'ৰাই ইমান কষ্ট কৰি আপোনালোকক মানে খুৱাই পিন্ধি আছে আপুনি মানে কি ক'ব ইমান কষ্টটো হৈছে আৰু এই গোখানি বনাওঁ আৰু ল'ৰাটো মানে আপুনি একো কাম কৰিব নোৱাৰে নেকি নাই আপোনাৰ এখন সৰু দোকান আছে এই সৰু দোকান মানে এতিয়া ল'ৰাটোৱে যদি কাম নকৰে মানে আপোনালোকৰ কষ্ট হয় অলপ মানে উপায় নাইকিয়া হয় চলিবলৈ হয়নে নিশ্চয় বন্ধুসকল আপোনালোকে সঞ্জয় নায়কৰ সম্পূৰ্ণ ভিডিঅ'টো চালে আৰু এতিয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ল যে মানে তেখেতক আমি আগুৱাই নিব লাগে তেখেতে যি আচলতে কৰ্ম কৰি আছে সেই কৰ্ম কৰি থাকিবলৈকে যদি আমি এখন ধুনীয়া ঘৰ বনাই দিব পাৰোঁ তেন্তে তেখেত অলপ হ'লেও উপকৃত হ'ব আৰু মানে তেখেতৰ যিহেতু কোনো মানে স্কেনাৰ নাছিলে বা আপোনাৰ বেংক একাউণ্ট নাছিলে চ' মোৰটোকে আপোনালোকক মই দি দিছোঁ আপোনালোকে তেওঁক আচলতে মানে যি হেল্প পাৰে আপোনালোকে কৰি দিয়ক আৰু তাৰপিছত মই তেখেতক গৈ এটা মানে ঘৰ বনাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ